আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্যটি ব্লগলৈ। আশা কৰোঁ আপোনালোক ভালে আছে, আমাৰো ভালে। আৰু আমি যাব ওলাইছোঁ মন্দিৰত, সকলোৱে গোটেই পৰিয়ালটো দেখাই আছে আপোনালোকক। মা দে মা কিবা কবি? আমি মন্দিৰত যাব আছোঁ বুলি কওঁ। আমি মন্দিৰত যাব ওলাইছোঁ। ভিডিঅ'বিলাক চাবি কওঁ, ভিডিঅ'বিলাক চাবি বুলি কওঁ। উল্টা চাইডে নবহোঁ, আমি যাব ওলাইছোঁ এইবাৰ। ঘৰৰ পৰা ওলাই আহিছোঁ গোটেইকেইজনে। তুমি হাই দিয়া, আমি ক'ত যাব ওলাইছোঁ? ক'ত যাবা? নমো যাবা? কেনেকৈ নমো কৰবা তুমি? নম কেনেকৈ দিবা? কৃষ্ণ এনেকৈ দিবা? চুমু দিয়া এটা। আমাৰ লাজতে ইফালে ঘূৰি আছে। আমাৰ দাদা আছে আগত গাড়ী চাবৰ কাৰণে। আমি আহি পালোঁ বাবাৰ ঠাইত, আৰু এতিয়া ভালদৰে পূজা পাতি কৰি লওঁ। ছাতি লৈ আহিলে দেখিছে। আমি এতিয়া সোমাই যাওঁ ভিতৰলৈ। আমাৰ হৈ গ'ল পূজা পাতি কৰা দেখুওৱা। আৰু চাওকচোন, আহাৰ মাহৰ 21 তাৰিখে অনুষ্ঠান হ'ব। কোনোবাই যদি আহিব বিচাৰে নিশ্চয় আহিব পাৰে। আৰু এতিয়া আমি যাবলৈ হৈ গ'ল, যাবলৈ এতিয়া তাতে গাড়ীত উঠি আছে। কৃষ্ণ ভগৱান কৃষ্ণ। বহুত ভাল লাগিল আহি কেনে। আনছো ধুনু মোবাইল চাওঁতে ব্যস্ত। গাড়ীত বহাই নেকি দাদা? চিন্তা লাগি থাকে হয় না মা? আৰু বাবাৰ থানৰ পৰা আমি ঘৰলৈ বুলি ওলাই আহিলোঁ। চাওকচোন, পৰিৱেশটো বহুতেই ভাল লাগে, গাঁৱলীয়া ঠাই। আৰু আপোনালোকে যদি বিচাৰে আহিব পাৰে ইয়াতে। সঁচাই বাবাৰ বহুত মানে ভাল। লৈ ল খাবা দিছে দাদা। থেংক ইউ।
এতিয়া আমি খাৱাৰ অপেক্ষাত আছো ক'ৰবা হোটেল পালে খাই যাম আৰু এইকে হাঁহি থাকে কিয় হাঁহি থাকা লাজ লাগে না কি হাঁহি থাকা হা ধৰণৰ বদমাচি বহুতেই হৈ গৈছে আৰু আমি এনেদৰে আহিলোঁ সকলোৱে বহুতেই ভাল লাগিছে আৰু ৰ'ব সিদিনা আমি মানাছত গৈছিলোঁ মানাছত যাওঁতে অলপ ভিডিঅ' কৰিছিলোঁ আৰু চাওকচোন বোলক আৰু ইহঁত দুয়োজন বাপেক পুতেক ঘৰ দুৱাৰ বাহিৰ চাহিৰ চবতে মানে দুষ্টালি 10জনৰে আৰম্ভ আৰু দাদাকক চিপছ খুজি আছে মাজে মাজে আৰু চিপছ খুজি খুজি দাদাকক নাইকিয়া কৰিলে পৰিৱেশটো বহুতেই ভাল লাগে নহয়নে চাওকচোন ইমান ধুনীয়া সেউজীয়া সেউজীয়া আৰু লছবিলাক আৰু চাই থাকোঁতে আমি হাতী দেখা পালোঁ এইটো বনৰীয়া হাতী হয় বহুত ভাল লাগে ন বনৰীয়া হাতী বস্তুবিলাক দেখিলে বাঘ ইয়াতে দেখিছোঁ নলে ইয়াতে হাতী দেখা পোৱা যায় ময়ূৰ দেখা পোৱা যায় হৰিণ দেখা যায় এয়াই আজি আছে মানে মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিছে হ'ল বহুত দিনে হ'ল কিন্তু আমাক পাৰ্টি দিয়া নাছিল সেইকাৰণে আজি আমাৰ দাদা ছোৱালী হয় সেই দিব পাৰ্টি আৰু যাই আছোঁ আপোনালোকক দেখুৱাই যাম আজি আমাৰ পৰিয়ালটো পূৰা বলক লাইট দিয়া নহ'ল লাইট মানে বাৰাণ্ডাত আছে লাইট চোতালত নাই কাৰণে আন্ধাৰ আৰু এইজনী মেট্ৰিক পাছ কৰিছে 10জনী লাজ কৰিছে চাওক কিমান কথা আৰু ধুনীয়া মোবাইল খুজিব ধৰিছে আৰু এইজনীও পাছ কৰিছে এইজনী খোৱালে বাৰু আগতে আৰু জেঠি বা চাওকচোন ইমান মৰম নাতিয়েকক উঠি কিনে দি দিব এইবাৰ এয়াই আৰু ইয়াতে মা আছে আৰু আমি ইয়াতে খাব ওলাইছোঁ এইটো পানীৰ বটল সকলোৱে জোকাইছে ৰমৰ বটল বুলি আজিলৈ ইমানেই শেষলৈ চোৱাৰ বাবে বহু ধন্যবাদ আগলৈ চাই যাব বুলি আশা কৰিলোঁ মৰম দি যাব আশীৰ্বাদ কৰিব